বেটিহাবক বিশ্বাস কৰিব পাৰি কিন্তু হাগ্ৰামাক বিশ্বাস কৰিব এটা কথা স্পষ্ট। গণতন্ত্ৰৰ মাধ্যমেৰে বা আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ সমাধান কৰাটো বিচাৰে বা একগোট হোৱাটো বিচাৰে, তেতিয়া তেওঁ নিজে আগত আমাক প্ৰস্তাৱ দিব লাগিব লেটাৰ সহকাৰে, প্ৰমাণ সহকাৰে, ব্লেক এণ্ড হোৱাইট, তেতিয়াহে আমি হাগ্ৰামাক বিশ্বাস কৰিম। হাগ্ৰামাই নিজে আজিৰ দিনত হেলমেট নিপিন্ধাকৈ বাইক চলাই ঘূৰা ফুৰা কৰিবলৈ সক্ষম হৈছে। তাহানি হাগ্ৰামাৰ দিনত হাজাৰ হাজাৰ মানুহৰ জীৱন শেষ হৈ গ'ল। আশা পাৰ্চনেলৰ লগত হিচাপ যিয়ে নহওক BTC সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলক বিকল্প দল হিচাপে আজি সকলোৱে গ্ৰহণ কৰিছে। আমি সকলোৱে জানো বহুত চৰকাৰ আহিল, বহুত চৰকাৰ গ'ল, কিন্তু BTC জন্ম হোৱাৰ আগত বা BTC জন্ম হোৱাৰ পাছতো এই অঞ্চলৰ জাতি জনগোষ্ঠীক সামৰি পেলাই শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে কোনো চিন্তা চৰ্চা কৰা নাছিল আৰু কাম কৰা নাছিল। বৰঞ্চ কিছুমানে জ্বলি থকা জুইত ঘিউহে ঢালি দিছিল। কিন্তু সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে আজি প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত আমি জাত পাত বা ধৰ্মৰ পাৰ্থক্য নথকা এখন সমাজ গঢ়িবলৈ সক্ষম হৈছোঁ। আৰু সকলোৱে হাতে হাত ধৰি পেলাই আমাৰ BTC ভাৰতৰ বিভিন্ন স্থানৰ যেনেকৈ উন্নত মানৰ অলপমান আপোনাৰ ইকনমি হওক বা ছ'চিঅ' পলিটিকেল ছিষ্টেমেই হওক আগবাঢ়িবলৈ সক্ষম হৈছে, আমিও তেনেকৈ আগুৱাই নিয়াত কাম কৰিবলৈ সক্ষম হৈছোঁ। চাওক, সেইটো এটা পলিটিকেল ডাইলগ হয়। প্ৰকৃত ইউনিটি কিন্তু হাগ্ৰামাই বিচৰা নাছিল। হাগ্ৰামাৰ কিন্তু 90% লিডাৰে ইউনিটি হোৱাটো বিচাৰে। ইউনিটি মানে সেইটো নহয় যে UPPL BPFত মাৰ্চাপ হ'ব বা BPF UPPলত মাৰ্চাপ হ'ব, সেইটো নহয়। আমি দুটা ৰাজনীতিক দল, যি ৰাজনীতিক দলটো আমি BTC-বাসীয়ে আঞ্চলিক দল হিচাপে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু গ্ৰহণ কৰি আহিছে। সেই ৰাজনীতিক দলবোৰে যদি হাতে হাত ধৰি আগুৱাই যাব পাৰে, তেতিয়া আমাৰ উন্নতিৰ যি কাম, সেই কামবোৰ কৰাত আমাৰ সহজ হ'ব বুলি সকলোৱে আজি ভাবিছে বা আমাৰ ইণ্টেলেক্টুৱেলসকলে কথাবোৰ কৈছে। যাৰ ফলত আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলে প্ৰথমতে আমি BPFক হাগ্ৰামা ডাঙৰীয়াক প্ৰপ'জাল দিছিলে, কিন্তু সেই প্ৰপ'জালটো তেওঁ এনে এটা ভাওনা হিচাপে গ্ৰহণ কৰিছিলে আৰু প্ৰকৃত আলোচনাটো তেওঁৰ টেবুলত কিন্তু কৰিবলৈ আমি সক্ষম হোৱা নাছিলোঁ। এতিয়া তেওঁ এটা কথাটো কৈছে যে মই আলোচনাৰ কাৰণে প্ৰস্তুত, আৰু যদি UPPL দলে আহে তেতিয়া আমি আলোচনাটো আগবঢ়াই নিব পাৰিম বুলি হাগ্ৰামাই কৈছে। কিন্তু এটা কথা আপুনি চাওক, হাগ্ৰামা যদি প্ৰকৃত গণতন্ত্ৰৰ মাধ্যমেৰে বা আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ সমাধান কৰাটো বিচাৰে বা একগোট হোৱাটো বিচাৰে, তেতিয়া তেওঁ নিজে আগত আমাক প্ৰস্তাৱ দিব লাগিব লেটাৰ সহকাৰে, প্ৰমাণ সহকাৰে, ব্লেক এণ্ড হোৱাইট, তেতিয়াহে আমি হাগ্ৰামাক বিশ্বাস কৰিম। বেটিহাবক বিশ্বাস কৰিব পাৰি কিন্তু হাগ্ৰামাক বিশ্বাস কৰিব এটা কথা স্পষ্ট। কিয়নো আপুনি চাওক, তেওঁ আকৌ দুটা কথা কৈছে, মই BTCৰ চিফ, প্ৰমোদ কিন্তু BTRৰ চিফ। BTC মানে 5 নৈলৈকে BTC, BTR মানে গহপুৰলৈকে BTR। গতিকে তেওঁ সমস্ত আমাৰ যি মুভমেণ্টৰ উদ্দেশ্য, সেই উদ্দেশ্যৰে আমি যেতিয়া BTR একৰ্ডটো বনাবলৈ বা একৰ্ড কৰিবলৈ সক্ষম হ'লোঁ, সেই BTR একৰ্ডৰ মাধ্যমেৰে আমি আমাৰ BTCটো গহপুৰলৈকে এক্সটেনশ্যন কৰিবলৈ সক্ষম হ'ল। কিন্তু গহপুৰবাসীক বা গহপুৰলৈকে সেই দুটা আমাৰ যি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ এক্সটেনশ্যনৰ কথা তেওঁ কেতিয়াও গ্ৰহণ কৰিব পৰা নাই, যাৰ ফলত তেওঁ BTCৰ চিফ বুলি নিজকে কৈ থাকে। BTRৰ চিফ হ'লে আমাৰ প্ৰমোদ বড়োহে হ'ব বুলি তেওঁ কথা কয়। আমাৰ BTCত 40টা সমষ্টি আছে, তাৰে 32টা আমাৰ UPPL দলে জিকিব। মই আপোনাক বুকু ফুলাই ক'ব পাৰোঁ, আমি 32টা জিকিম। তাতে 2টা হাগ্ৰামাৰ দলে জিতিব, বাকী 6টাটো বিভিন্ন দলে জিতিব। 8টা দিছোঁ টোটেল। 32টাত 8টাটো বেলেগে পাব। এই 32টাৰ 8টাৰ বেলেগে পোৱাত 2টাটো BPFে পাব, বাকীটো বেলেগে পাব। ফাইনেল মোৰ ফালৰ পৰা ফাইনেল। আৰু এইটো মই দম্বালি মাৰি ক'ব পাৰোঁ, বৰভূমিত উচ্ছেদৰ কথা চলা নাই। 2019 চনৰ 4 নৱেম্বৰ দিনাখন 1,70,000 মুছলমানক BTCৰ পৰা খেদিব লাগে বুলি
আমাৰ UPF দলেহে PIL দিছিল, কিন্তু সেইটো আমি ৰখাবলৈ সক্ষম হৈছোঁ। আমাৰ কথাটো হ'ল কোনো ভাৰতীয় নাগৰিকে যেন কাৰোবাৰ ষড়যন্ত্ৰত কৰি পেলাই মানে দুখ ভুগিব লগা নহয়, যাৰ ফলত যদি প্ৰকৃত ফৰেনাৰে ইয়াত বসবাস কৰি আছে, ইয়াক উচ্ছেদ কৰাটো আমাৰ ক'বলগীয়া নাই, কিন্তু উচ্ছেদৰ নামত সহজ সৰল ভাৰতীয় নাগৰিকক উচ্ছেদ কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু কেতিয়াও হ'বলৈ দিয়া নহ'ব। কিয়নো BTCটো হ'লে তাত ট্ৰেন্সফাৰ ছাবজেক্ট লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো, সেইটো যদিও হয় আমি চিন্তা চৰ্চা কৰিহে সেইটো আমি কৰিব লাগিব। সকলো জাতি জনগোষ্ঠীৰ লগত, সকলো ব্যক্তিৰ লগত, আমাৰ সকলো ইণ্টেলেকচুৱেলসকলৰ লগত আলোচনা কৰিহে আমি সেইবোৰ সমস্যাটো সমাধান কৰাত আগবাঢ়ি যাব লাগিব। এটা কথা আপুনি চিন্তা কৰক যে অসমত চাগে BGR PGR বা ফৰেষ্ট মাটিত ইলেকশ্যন হ'ব পাৰে, হৈও আছে। আমি এইটো পেপাৰে পাব, কাগজে আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমেৰে পাবলৈ সক্ষম হৈছে। কিন্তু এই BTCত আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো থকালৈকে আগৰ পৰাই কৈছোঁ, আজিও কম ভৱিষ্যতেও কম, কাৰো এই ঘৰত এভিকশ্যন নহ'ব, বলডোজাৰ নপৰিব। চিলেকশ্যনলৈকে বাদ চাওঁ। আমাৰ চিন্তাধাৰাটো হ'ল সকলোকে আমাৰ দিবলৈ সক্ষম হ'ব, এইটো আমাৰ বিশ্বাস আছে। কিয়নো আজি যিমান সভা হৈছে, এই সভাবোৰত আপোনাৰ 60% মহিলাই ভাগ লয়, ছামথিং লাইক ডেট 40%, 30+%টোহে আমাৰ পুৰুষসকলে ভাগ লয়। গতিকে মহিলাসকলৰ সবলীকৰণ, কি কয় এম্পাৱাৰমেণ্ট অফ দ্য উমেন, এই কথাটো নজৰ ৰাখি পেলাই আমি মহিলাসকলক মানে প্ৰকৃত ভাৰতীয় গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰি পেলাই তেওঁলোকক মৌলিক অধিকাৰ, যি মৌলিক অধিকাৰটো তেওঁলোকে পাবলৈ সক্ষম হোৱা নাছিলে, সেইটো দিবলৈ বিচাৰিছোঁ, আমি দি আছোঁ। এটা কথাই চিন্তা কৰক, হাগ্ৰামাই নিজে আজিৰ দিনত হেলমেট নিপিন্ধাকৈ বাইক চলাই ঘূৰা ফুৰা কৰিবলৈ সক্ষম হৈছে। তাহানি হাগ্ৰামাৰ দিনত হাজাৰ হাজাৰ মানুহৰ জীৱন শেষ হৈ গ'ল, তেজৰ নৈ বৈ গ'ল। তেওঁৰ 17 বছৰ আৰু আমাৰ 4.5 বছৰৰ মাজৰ পাৰ্থক্য হাগ্ৰামাই নিজে দিছে, যে তেওঁ ক'বলৈ বাধ্য হৈছে শান্তি শব্দটো হাগ্ৰামাৰ মুখত কেতিয়াও অহা নাছিল। এতিয়া তেওঁ শান্তিৰ কথা কয়, মাটিৰ সমস্যাৰ কথা কয়, আৰু নিজে বাইক চলাই পেলাই পাহাৰৰ ওচৰলৈকে যাবলৈ সক্ষম হৈছে।